নমস্কাৰ বি নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। বৰ্তমান আমি উপস্থিত আছোঁ বিশ্বনাথৰ ঐতিহ্যমণ্ডিত ভিৰ গাঁৱত আৰু আজিৰ এই গাঁৱলৈ অহাৰ উদ্দেশ্য আমাৰ এটাই যে সদৌ অসম মইনা পাৰিজাতৰ মহাৰাজত জয়ন্তী উপলক্ষে তেওঁলোকে এক কাৰ্যসূচী আয়োজন কৰিছে আৰু সেই কাৰ্যসূচীৰ আমি আহি উপস্থিত হৈছোঁহি। বাইদেউ বি নিউজৰ এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু অকণমান কি ক'ব অনুষ্ঠান ভাগৰ বিষয়ে কি ক'ব? অনুষ্ঠান ভাগটো আমাৰ বহুতেই সুন্দৰ হ'ব বুলি আমি আশা কৰোঁ, কাৰণ আজি ভিৰগাঁৱৰ আজি এই মইনা পাৰিজাতৰ কণ কণ মইনাসকলক আমি এসপ্তাহ দিন ধৰি আমাৰ বিশেষকৈ মোৰ শিক্ষাগুৰু হয় সূৰ্য বৰাদেৱ, তেওঁৰ অনুমতি ক্ৰমে আমি এই শিশুসকলক মই আৰু মোৰ লগতে এগৰাকী কণ কণ মইনাৰে মাতৃ তেওঁকো আনি, কাৰণ মইতো অকলে সমাধা কৰিব নোৱাৰোঁ, তেওঁকো আনিছোঁ। আনি পেলাই আমি এসপ্তাহ দিন ধৰি মইনাসকলক, কাৰণ সেই সময়টোত মইনাসকল হয়তো খেলা ধূলাৰ মাজেৰে থাকিও ভাল পায়, আনি পেলাই আমাৰ নামঘৰ প্ৰাংগণতেই আমি মইনাসকলক আগুৱাই গৈছোঁ। আৰু এতিয়া আমাৰ এই অনুষ্ঠান ভাগত আমাৰ কণ কণ মইনাসকলক আমি এটি কোৰাছ শিকাইছোঁ, সেই কোৰাছ তেওঁলোকে পৰিৱেশন কৰিব। নিশ্চয়কৈ আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আহক আমি আজিৰ এই অনুষ্ঠান ভাগৰ যিটো শীৰ্ষক গীত তেওঁলোকৰ মুখেৰে আমি শুনো আৰু খুব ধুনীয়াকৈ পৰিৱেশন কৰিবা। সকলোলৈ শুভেচ্ছা থাকিল। কেনেকুৱা লাগিল আজি নৃত্য পৰিৱেশন কৰি? ভাল লাগিল। ক'ত তোমাৰ ইয়াতে ঘৰ নে? হয়। কিমান দিনৰ প্ৰস্তুতি, কিমান দিন হৈছে শিকা? এইটো নাচেনে? এইটো নাচ মোৰ হ'ল এবছৰমান আগতেও নাচোঁ। এইটোৱেই সৰুৰে পৰা মইনা পাৰিজাতৰ লগত জড়িত? হয়। ঠিক আছে দিয়া।
পূজাই যাবা সুন্দৰ তুমি নেদেখাৰেই পৰা আমাৰ সেৱা ল'বা আমাৰ সেৱা ল'বা আমাৰ সেৱা ল'বা ধন্যবাদ প্ৰিন্স বৰা তোমাৰ নাম কোন স্কুলত পঢ়ি আছা শংকৰদেৱ শিশু বিদ্যা নিকেতন শংকৰদেৱ শিশু বিদ্যা নিকেতন কোন ক্লাছত পঢ়ি আছা এবাৰ চতুৰ্থ শ্ৰেণী চতুৰ্থ শ্ৰেণী আচ্ছা কিমান দিনৰ মানে প্ৰস্তুতি তোমাৰ যিটো ইমান ধুনীয়াকৈ কবিতা আবৃত্তি কৰিলা কিমান দিনীয়া প্ৰস্তুতি মই ইমান হেৰি প্ৰেক্টিছ কৰা নাই তেওঁ গাইছোঁ কোনে শিকালে মায়ে শিকাইছে মায়ে শিকাইছে ঠিক আছে আৰু কি কৰি ভাল পোৱা মই ঢোল বজাই ভাল পাওঁ ঢোল বজাই ভাল পোৱা ঠিক আছে আমি আকৌ কেতিয়াবালৈ আহিলে নিশ্চয়কৈ ঢোল শুনিম নহয় জানো তাৰপিছত আজি এই অনুষ্ঠান ভাগলৈ আহি তোমাৰ কেনেকুৱা লাগিলে ভাল লাগিছে ভাল লাগিছে আমিও আশা ৰাখিছোঁ যাতে তুমি আগলৈ আৰু বহুত ধুনীয়াকৈ আগবাঢ়ি যাব পাৰা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই বহুত মৰম আমাৰ ফালৰ পৰা আমাৰ লগত কণ কণ শিশুসকল আছে আমি তেওঁলোকৰ অনুভৱ জানিব বিচাৰিম কেনেকুৱা লাগিছে আজি অনুষ্ঠান ভাগলৈ আহি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰণীত শইকীয়া ভালে লাগিছে আৰু আপোনালোক অহাৰ কাৰণেও ভাল লাগিছে বৰগীত প্ৰসংগ কৰিও ভাল লাগিছে আৰু তোমালোক কোন হয় বুলি যদি মই এটা প্ৰশ্ন কৰোঁ তেতিয়া কি বুলি ক'বা তোমালোকে আমি ৰূপালী মইনা পাৰিজাতৰ মইনা ধুনীয়া খুব সুন্দৰ আচলতে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী তনুশ্ৰী হাজৰিকা তোমাৰ নাম কি নমস্কাৰ মোৰ নাম শ্ৰী হিমান ভূঞা হিমেন ভূঞা তোমাৰ নাম কি
নমস্কাৰ মোৰ নাম শ্ৰী ভাষিতা শইকীয়া তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী পনাপৰা শইকীয়া কেনেকুৱা লাগিলে আজি ভাল লাগিছে কিমান দিন হ'ল তোমালোকৰ প্ৰস্তুতি কিমান দিন শিকি আছা কোনে ক'ব পাৰিব কিমান দিন হ'ল শিকা এসপ্তাহ হ'ল শিকা আৰু কোনে শিকাইছে হেৰি অঞ্জু ভূঞা বাইদেউ মণিষা শইকীয়া বাইদেউ আৰু সূৰ্য ছাৰ তিনিগৰাকী গুৰুৱে তোমালোকক খুব ধুনীয়াকৈ শিকাইছে আৰু আমাৰ বি নিউজৰ ফালৰ পৰা তোমালোক আটাইলৈকে বহুত বহুত শুভেচ্ছা থাকিল আৰু আগুৱাই যোৱা আৰু এনেকুৱা অনুষ্ঠানবোৰত তোমালোকক আকৌ লগ পাম ঠিক আছে দিয়া যা আমাৰ লগত দুগৰাকী কণমানি উপস্থিত আছে আৰু আমি তেওঁলোকৰ পৰা অকণমান মনৰ অনুভৱ জানিব বিচাৰিম কেনেকুৱা লাগিছে আজি আহি বহুত ভাল লাগিছে তুমি কবিতা আবৃত্তি কৰিছিলা কোনে শিকাইছিলে মায়ে কোন স্কুলত পঢ়া শংকৰদেৱত কোন ক্লাছত পঢ়া কোন শ্ৰেণীত পঢ়া পাহৰিছা একো নহয় আৰু আগলৈ তুমি এনেকৈ খুব ধুনীয়াকৈ এনেকৈ কবিতা আবৃত্তি কৰি যাবা আৰু আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে বি নিউজক কৈ দিয়া ধন্যবাদ কৈ দিয়া ধন্যবাদ ঠিক আছে আমাৰ লগত আৰু এটা ৰখা ভাইটি আছে কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী হিমাংশু কোচ খুব ধুনীয়া গীত গালা কিমান দিনৰ প্ৰস্তুতি কিমান দিনৰ পৰা শিকি আছা এয়া হ'ব মানে এবছৰ হৈছে আৰু এবছৰ হৈছে তুমি কোনোবা মানে মিউজিক স্কুলত যোৱা নেকি মানে গান শিকি আছা নেকি নাই শিকা কোনে শিকাই আছে তোমাক গান এয়া আমাৰ বাইদেউহঁতে অঞ্জু বাইদেউহঁতে আচ্ছা মইনা পাৰিজাতৰ লগত কিমান দিনৰ পৰা জড়িত মই কমে পাহৰিছোঁ ঠিক আছে কোন ক্লাছত পঢ়ি আছা ক্লাছ 8ত দুয়োলৈকে শুভেচ্ছা থাকিল আগলৈ আৰু ভালকৈ যাতে আমাৰ ইয়াতে অনুষ্ঠান পৰিৱেশন কৰিব পাৰা আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আমাৰ মাজত আছে শিশু বন্ধু লীলা উপাধ্যায় ডাঙৰীয়া আমি তেওঁৰ পৰা অকণমান অনুভৱ জানিব বিচাৰিম আমরা আজি সদৌ অসম মইনা পাৰিজাত মহাৰাজ জয়ন্তী উপলক্ষে বিশ্বনাথ জিলা আৰু বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ পৰা পাৰিজাতলৈ যাওঁ ব'লক কাৰ্যসূচীৰ এই ৰূপালী ভিৰ গাঁৱৰ ৰূপালী মইনা পাৰিজাতে যি অনুষ্ঠান পাতিছে তাৰ কাৰণে মই ৰূপালী মইনা পাৰিজাতক ধন্যবাদ জনাইছোঁ তাৰ লগে লগে মই বি চেনেল আমাৰ বিশ্বনাথ ইয়াত আমাৰ কোনো পাৰিশ্ৰমিক নোলোৱাকৈ আহি যিখিনি শিশুৰ উন্নয়নৰ হকে কাম কৰিছে তাৰ বাবে সেইসকলৰ বি নিউজ চেনেলৰ ধন্যবাদ জ্ঞাপন কৰাৰ লগতে উত্তৰোত্তৰ কামনা কৰিছোঁ ধন্যবাদ জনাইছোঁ আপুনি কিমান বছৰৰ পৰা কিমান দিনৰ পৰা এই মইনা পাৰিজাতৰ লগত জড়িত প্ৰায় 1965 চনৰ পৰা ইয়াত জড়িত আছোঁ 65 চনৰ পৰা এতিয়া প্ৰায় 60 বছৰেই হ'ল ইয়াৰ লগত মই জড়িত আছোঁ আমিও বি নিউজৰ তৰফৰ ফালৰ পৰা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ যাতে শিশুসকলক আৰু আগুৱাই নিব পাৰে শিশুসকলক মই আমাৰ বৰ্তমান নতুন প্ৰজন্মসকলক আৰু যিসকল পৰিচালক সমিতি আছে ইয়াত পৰিচালক আছে বা পৰিচালনা সমিতি আছে সেইসকলে শিশুসকলৰ কাৰণে যাতে আগবাঢ়ি যায় তাৰ কাৰণে মই তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ ডাঙৰীয়া মই সৰুৰ পৰাই এইটো আছোঁ 1916 চনৰ পৰা এইবোৰ বছৰত লাগি আছোঁ ইয়াত এতিয়াও মোৰ ভাল লাগে ল'ৰা ছোৱালী পাই শিশুসকলক উদ্দেশ্যি আপুনি কি ক'ব বিচাৰিব তেওঁলোকৰ ভৱিষ্যতৰ আজিকালি শিশুসকলক একো ক'বই নোৱাৰি সকলোৱে বেগ লৈ টিউচন গান গোৱা এইটো সিহঁতক মই শিশুসকলে এইটোৱে কওঁ তোমাক ওলাই আহা আগতে আমি যেনেকৈ আবৃত্তি গান এইবিলাক দেখিছিলোঁ খেলা ধূলা আজিকালি ল'ৰা ছোৱালীবিলাক ইমান নাইকিয়া হ'ল সেইকাৰণে আগবাঢ়ি আহিবলৈ কওঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আছে ৰেণু বৰা বাইদেউ নমস্কাৰ নমস্কাৰ কেনেকুৱা লাগিছে আজি বৰ ভাল লাগিছে
বিউ নিউজৰ সকলোলৈকে আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা চেনেহ আৰু শুভকামনা জনাইছোঁ। আজি বৰ ভাল লাগিছে যে সদৌ অসম মইনা পাৰিজাতৰ মহা ৰজত জয়ন্তী উপলক্ষে আজি ঐতিহ্যমণ্ডিত ভিৰ গাঁৱত আজি পাৰিজাতলৈ যাওঁ ব'লক কাৰ্যসূচী হৈছে আৰু আৰম্ভণিৰ পৰা মইনাসকলে পৰিৱেশন কৰা বিভিন্ন কাৰ্যসূচীসমূহ অতি উপভোগ্য হৈছে, ভাল লাগিছে। আৰু মই এইখিনিতে এটা কথা কৈ পেলাই অলপ গৌৰৱান্বিত অনুভৱ কৰিছোঁ যে সদৌ অসম মইনা পাৰিজাতৰ ষষ্ঠদশ অধিৱেশনখন যেতিয়া 1970 চনত গুৱাহাটীৰ বি বৰুৱা কলেজত 3দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিলে 27, 28 আৰু 1 মাৰ্চ 27, 28 ফেব্ৰুৱাৰী আৰু 1 মাৰ্চত। তেতিয়া আমাৰ এই ঐতিহ্যমণ্ডিত ভিৰ গাঁৱৰে এটি মইনা ৰূপালী মইনা পাৰিজাতৰ মইনা শ্ৰীমান অপূৰ্ব কুমাৰ বৰাই সেই মইনা পাৰিজাতখনত প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰিবলৈ পাইছিলে। সেইটো আমাৰ বিশ্বনাথবাসীৰ লগতে ভিৰ গাঁওবাসীৰ কাৰণে অতি গৌৰৱৰ বিষয়। আৰু এই মইনা পাৰিজাতৰ যি আমাৰ প্ৰতিষ্ঠাপক আমাৰ প্ৰয়াত মহাদেৱ শৰ্মা, আমাৰ আইতা নলিনীবালা দেৱী, তৈলোকনাথ শৰ্মা, এইসকল বৰেণ্য যিসকল ব্যক্তি আৰু লগতে আমাৰ কমল কুমাৰী বৰুৱাদেৱ, বিশ্বনাথৰ প্ৰয়াত আমাৰ ভৱানন্দ গোস্বামীদেৱ ইত্যাদিলৈ আজি মোৰ তেখেতসকলৰ পুণ্যাত্মালৈ মই আন্তৰিক শ্ৰদ্ধাঞ্জলি নিবেদন কৰিছোঁ। আৰু বৰ ভাল লাগিছে আপোনালোকৰ চেনেলে যে আহি আজি আমাৰ ইয়াত ইমানখিনি আজি দৰ্শকৰ আগত আপোনাসকলে যে ইমান আমাক সহায় কৰিলে তাৰ কাৰণে আমি নথৈ আনন্দিত হৈছোঁ। আপোনালোকলৈ পুনৰবাৰ ইয়াৰ স্বত্বাধিকাৰী শ্ৰীমান দিব্যজ্যোতি বৰুৱা আৰু তোমাৰ নামটো খুব সুন্দৰকৈ দিহানাম পৰিৱেশন কৰিলে। আৰু আমি এতিয়া মইনাসকলক সুধিব বিচাৰিছোঁ, কেনেকুৱা লাগিল তোমালোকৰ? আকৌ এবাৰ ঠিক আছে, আমি এই দিহানাম দলৰ দলপতিৰ ওচৰলৈ যাব বিচাৰিছোঁ। কি ক'বা? আমাৰ দিহানাম গাই বহুত ভাল লাগিলে। কিমান দিনৰ প্ৰস্তুতি? এসপ্তাহ। কোনে শিকাইছে তোমালোকক? আমাৰ ৰূপালী মইনা পাৰিজাতৰ অঞ্জু ভূঞা মেম আৰু মনীষা শইকীয়া মেমে শিকাইছে। ধন্যবাদ জনাইছোঁ। আৰু তুমি নৃত্যও পৰিৱেশন কৰিছিলা? নৃত্যটো কোনে শিকাইছিলে? নৃত্যটো মোৰ বায়ে শিকাইছিলে। তোমালোকে সকলোৱে কিমান দিন শিকিছা? এসপ্তাহ শিকিছা। আৰু তুমিও খুব ধুনীয়াকৈ নৃত্য পৰিৱেশন কৰিলা। কোনে শিকালে? মই ডান্স স্কুলত শিকিছোঁ। ঠিক আছে দিয়া। কোন স্কুলত পঢ়ি আছা তোমালোকে? চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। লিটিল ষ্টাৰ স্কুল, চাৰিআলি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়। তুমি ক'ত পঢ়ি আছা? কোন স্কুলত? চাৰিআলি আদৰ্শ প্ৰাথমিক বিদ্যালয়। আজি এই অনুষ্ঠানটোলৈ আহি ভাল লাগিছে। আৰু তোমালোকক সকলোকে শুভেচ্ছা জনাইছোঁ। আগলৈ যাতে খুব ধুনীয়াকৈ এনেকৈ পৰিৱেশন কৰি থাকিব পাৰা। ধন্যবাদ দেই।
আমাৰ লগত আছে বালি আৰু সুগ্ৰীৱ খুব সুন্দৰ অভিনয় কৰিলা কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আজি বিউ নিউজৰ তৰফৰ পৰা মই আন্তৰিক শুভেচ্ছা জনাইছোঁ কি ক'বা তুমি বেছি একো নকওঁ ভালেই লাগিছে ভাল লাগিছে এইটো কিমান দিনৰ তোমালোকৰ প্ৰস্তুতি কিমান দিন শিকি আছা মাত্ৰ এসপ্তাহমান শিকিছোঁ মাত্ৰ এসপ্তাহ আৰু কোনে শিকাইছে এই সূৰ্য ছাৰ ছাৰে শিকাইছে ঠিক আছে খুব ধুনীয়া হৈছে তোমালোকৰ আচলতে আমি সকলোৱে খুব এনজয় কৰিলোঁ আৰু অকণমান বচন শুনিব বিচাৰিম কোনে মাতিবা দিয়া হৈ ৰে বান্দৰ তুহু কাহেৰ আগে গৰ্ব কৰহ আজু মুহুৰ হাতে তুহাক জম পুৰে পঠাপু সাৱধানে সমৰ কৰহ ধন্যবাদ জনাইছোঁ খুব সুন্দৰ হৈছে আচলতে তোমাৰ পৰা অকণমান শুনিব বিচাৰিম হৈ ৰে দুষ্ট দুৰাচাৰ তোৰ হুকাহেৰ আগে এটা গৰ্ব কৰহ জানি মুহুৰ সংগে সাৱধানে সমৰ কৰহ ধন্যবাদ খুব সুন্দৰ আৰু তুমি কোন স্কুলত পঢ়া মই আদৰ্শ আৰু তুমি মই শংকৰদেৱ শিশু বিদ্যা নিকেতন স্কুলত পঢ়োঁ আচ্ছা তোমালোকৰ ফ্ৰেণ্ডছ কাইলৈতো স্কুল যাবা তেতিয়া তোমালোকৰ লগৰখিনিয়ে দেখি তোমালোকক ক'ব যে তোমালোকক নিউজত দেখিছিলোঁ তেতিয়া কেনেকুৱা লাগিব ভাল লাগিবনে এনেকুৱা ভালেই লাগিব আৰু আমাৰ ফালৰ পৰা তোমালোকলৈ বহুত বহুত শুভেচ্ছা আৰু আগলৈও যাতে আমি এনেকৈ তোমালোকক দেখি থাকিবলৈ পাৰোঁ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই দুয়োলে বহুত মৰম আমাৰ মাজত আছে দুটি কণমানি আৰু আমি আচলতে খুব গৌৰৱেৰে ক'ব বিচাৰিছোঁ যে পুতলা নাচ বহুত বছৰ ধৰি আমি দেখা পোৱা নাই প্ৰায় এতিয়া বিলুপ্তিৰ পথত আমাৰ এতিয়া পুতলা নাচখন জীয়াই ৰাখিবলৈ চেষ্টা কৰা এই যুৱক দুজনক আমাৰ বি নিউজৰ তৰফৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ কি নাম তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী বিশাল ছেত্ৰী তোমাৰ নাম নমস্কাৰ মোৰ নাম শ্ৰী আক্ৰোশ পাল আচ্ছা খুব ধুনীয়াকৈ কিমান দিনৰ প্ৰস্তুতি কিমান কষ্ট হাতৰ যাদু নহয় জানো কি ক'বা এইটো আমি আমাৰ সূৰ্য ছাৰে শিকাইছে এতিয়া চাৰিআলিত গৈ আমি এমাহমান শিকিছোঁ আৰু তাৰপিছত ধেমাজিত আমি প্ৰদৰ্শন কৰিছোঁ বাও তোমালোক ধেমাজিলৈও গৈছা ধেমাজিলৈ পুতলা নচুৱাবলৈ গৈছা ঠিক আছে তুমিও এমাহে শিকিছা ময়ো এমাহে শিকিছোঁ সূৰ্য ছাৰে মোৰ ঘৰত আহি কৈছিলে এইটো শিকিবলৈ সেইকাৰণে মই সূৰ্য ছাৰৰ এইটো কথা মানি চলিছোঁ আৰু শিকিবলৈ কষ্ট কৰিছোঁ জীৱনত কেতিয়াবা ভাবিছিলানে এনেকৈ আমাৰ হাতৰ যাদু দেখুৱাব পাৰিম এনেকৈ পুতলা নচুৱাব পাৰিম বা এনেকৈ এখন মঞ্চত দেখুৱাব পাৰিম বা মঞ্চৰ আঁৰত থাকি আমি এনেকৈ ৰাইজক আমোদ দিব পাৰিম কেতিয়াবা ভাবিছিলানে নাই বাবা এতিয়া ছাৰে আনিছে এতিয়া অকণ হাতৰ প্ৰেক্টিছ কৰি এতিয়া পাৰিছোঁ আৰু ধন্যবাদ বহুত বহুত ধন্যবাদ আশা কৰিছোঁ তোমালোকে এই প্ৰতিভা যাতে আৰু আগুৱাই লৈ যোৱা আৰু দুয়োলৈ খুব মানে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহুত আমাৰ ফালৰ পৰা মৰম জনাইছোঁ দেই ঠিক আছে দিয়া ধন্যবাদ
বিশ্বনাথ আঞ্চলিকৰ সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে কি ক'ব আপুনি মানে আজি প্ৰথম কথা হ'ল মই বি নিউজৰ সমূহ কৰ্মকৰ্তাক আমাৰ বিশ্বনাথ আঞ্চলিক মইনা পাৰিজাতৰ পৰা কৃতজ্ঞতা জনাইছোঁ সদৌ অসম মইনা পাৰিজাত অসমৰ এটা অতি বৃহৎ অনুষ্ঠান শিশুসকলৰ ভৱিষ্যত নিৰ্ণয়ৰ এটা বাটকটীয়া অনুষ্ঠান শিশুসকলক এটা পথ দেখুৱাই মাৰ্গ দেখুৱাই আগবঢ়াই যোৱাত সহায় কৰে ভৱিষ্যত যাতে ভালকৈ প্ৰতিষ্ঠা হ'ব পাৰে তেনেকুৱা এটা অনুষ্ঠান আজি মহাৰাজত জয়ন্তী উদযাপন কৰিবলৈ আগবাঢ়িছে তাৰ কাৰণে যিসকলে এই অনুষ্ঠানটোৰ জন্ম দি গ'ল সেইসকল মহান ব্যক্তিৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ তেখেতসকল ইতিমধ্যে এই সংসাৰৰ পৰা বিদায় লৈছে হ'লেও তেখেতসকলক সদায় আমাৰ মাজত আমি চিৰস্মৰণীয় কৰি ৰাখিছোঁ বা থাকিব এই অনুষ্ঠানৰ জৰিয়তে মহাৰাজত জয়ন্তীত আমাৰ এটা ডাঙৰ কাৰ্যসূচী ঘোষণা কৰিছে সদৌ অসম মইনা পাৰিজাতে পাৰিজাতলৈ যাওঁ ব'লক এই অনুষ্ঠানটো এইকাৰণেই ঘোষণা কৰিছে যে বিভিন্ন শাখাসমূহ আঞ্চলিকৰ বা জিলাৰ অধীনত যিমান শাখা আছে শাখাবিলাকক সক্ৰিয় কৰাৰ এটা পৰিকল্পনা হাতত লৈছে যাতে আৰু আপোনালোকে জানে আজিকালি মইনা পাৰিজাতৰ যিবিলাক দেওবৰীয়া শনিবৰীয়া আগৰ বুলনি হৈছিল আমাৰ দিনত যিবিলাক হৈছিলে এতিয়া পৰিস্থিতি পৰিৱেশৰ হেৰিয়াত পৰি বিভিন্ন কাৰণত সেইবিলাক সদায় বহাটো সম্ভৱ হৈ উঠা নাই আজিকালি নহয়গৈ তথাপিও তাৰ মাজতে অনুষ্ঠানটো জীয়াই ৰাখিব লাগিবৰ কাৰণে নিয়মীয়াকৈ চৰা নবহিলেও আমাৰ বুলনি মাহে মাহে হ'লেও কেতিয়াবা এমাহৰ মূৰত দুমাহৰ মূৰত এনেকৈ বিভিন্ন ঠাইত বহি শাখাবিলাক সক্ৰিয় হৈ আছে আৰু তেনেভাৱে যেতিয়া অধিৱেশন হয় বা কিবা অনুষ্ঠান হয় আমাৰ বিভিন্ন মইনাসকলৰ প্ৰতিভা বিকাশ কৰা তাত আমি সুযোগ পাওঁ মইনাসকলক সেই সুযোগ দিয়া হৈছে তেওঁলোক আগবাঢ়ি আহিছে আৰু আজিও আমি এই যিটো আমাক পাৰিজাতলৈ যাওঁ ব'লক কাৰ্যসূচী দিছে সেইটো আমি প্ৰথম আৰম্ভ কৰিছোঁ ভেৰিগাঁৱৰ ৰূপালী মইনা পাৰিজাতৰ সহযোগত আৰু এই কাৰ্যসূচীটো ইতিমধ্যে আপোনালোকে দেখিছে সম্ভৱ আমাৰ দৃষ্টিত প্ৰায় সফলেই হৈছে বুলি আমি অনুভৱ কৰিছোঁ আৰু ইয়াৰ পিছত আমাৰ এই কাৰ্যসূচী পৰৱৰ্তী দিনত চলি থাকিব বিভিন্ন শাখাত আমি পাতিম আপোনালোককো আমন্ত্ৰণ জনাম নিশ্চয় তালৈও আহিব গতিকে আমাৰ এই শাখাসমূহৰ জৰিয়তে আমাৰ শাখাসমূহৰ সক্ৰিয়তাৰ লগতে আমাৰ মইনাসকলৰ ভৱিষ্যত যাতে আগবাঢ়ি যাব পাৰে ভাল এজন সুনাগৰিক হ'বগৈ পাৰে তাৰ বাবে মইনা পাৰিজাতৰ এই প্ৰচেষ্টা নিশ্চয় সফল হ'ব আমি আশাবাদী ধন্যবাদ জনাইছোঁ আপোনালোকৰ যি কষ্ট আৰু ত্যাগ সেইখিনিক লৈ নিশ্চয় মইনাসকল আগুৱাই যাব পাৰিব আৰু এই অনুষ্ঠান ভাগ আজি সাফল্যমণ্ডিত কৰাত আপোনালোকৰ যথেষ্ট ত্যাগ আছে সেয়া কেতিয়াও নুই কৰিব নোৱাৰি আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত আছে কণমানিকসকল খুব ধুনীয়াকৈ পাৰিজাতলৈ যাওঁ ব'লক এই অনুষ্ঠানত বিহু নাচ প্ৰদৰ্শন কৰিলে আৰু আমি তেওঁলোকৰ ওচৰলৈ অকণমান যাব বিচাৰিছোঁ কেনেকুৱা লাগিল ভাল লাগিল কেনেকুৱা লাগিল ভাল লাগিলে কিমান দিনৰ পৰা শিকি আহিছা এসপ্তাহ এফালে ল'ৰাকেইজনক সুধিব বিচাৰিছোঁ কেনেকুৱা লাগিল কিমান দিন হ'ল শিকা এসপ্তাহ ঢোল তোমালোকে আৰু ক'ৰবাত শিকি আছা নে ঘৰৰ কোনোবাই শিকাই আছে আমি কৰ্মশালাত শিকিছিলোঁ কৰ্মশালা আচ্ছা তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰী প্ৰিন্স বৰা ঠিক আছে খুব ধুনীয়াকৈ মানে তোমালোকে পৰিৱেশন কৰিলা আৰু আমাৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল আগলৈ যাতে ইয়াতকৈ আৰু ধুনীয়াকৈ কৰিব পাৰা আৰু এইকণতে মই তোমালোকক সুধিব বিচাৰিছোঁ যে আজি এই গোটেই অনুষ্ঠানটো প্ৰথমৰ পৰা তোমালোক আছা কেনেকুৱা লাগিল ভাল লাগিছে আৰু কাক ধন্যবাদ দিব বিচাৰিবা কাৰ কাৰণে এই অনুষ্ঠানখিনি সফল হ'ল বুলি ভাবিছা মণিকা শইকীয়া বাইদেউ আৰু অঞ্জু ভূঞা বাইদেউ সূৰ্য ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ দেই ধন্যবাদ আমাৰ লগত আছে অতিকৈ মৰমৰ খুব মৰমৰ কণমানি এগৰাকী তনুশ্ৰী হয়নে কেনেকুৱা লাগিলে আজি এই অনুষ্ঠান ভাগলৈ আহি
ভাল লাগিলে কোনে শিকাইছে তোমাক ইমান যে ধুনীয়াকৈ নাচিলা ইমান ধুনীয়াকৈ হাঁহি হাঁহি নাচিলা কোনে শিকাইছে মামীয়ে মামীয়ে শিকাইছে আচ্ছা কোন স্কুলত পঢ়ি আছা আদৰ্শ এই অনুষ্ঠান ভাগলৈ যে আহিলা কেনেকুৱা লাগিলে কি ক'বা মোৰ বহুত ভাল লাগে এখন অনুষ্ঠানলৈ আহি আমাৰ ককা আশীৰ্বাদ আছিলে আৰু আমি আমাৰ মা দেউতাহঁতৰ আমাৰ আশীৰ্বাদ আছিলে কাৰণে মই ভালকৈ নাচিব পাৰিছোঁ ধন্যবাদ জনাইছোঁ বিশ্বনাথৰ গৌৰৱ তোমালোক আৰু আগলৈ আৰু আগবাঢ়ি যোৱা আমাৰ ফালৰ পৰা বহুত বহুত মৰমৰ শুভেচ্ছা দেই ঠিক আছে দিয়া সদৌ অসম মইনা পাৰিজাত বিশ্বনাথ জিলাৰ সভাপতি ডাঙৰীয়া আমাৰ মাজত উপস্থিত আছে আমি তেওঁৰ পৰা অকণমান জানিব বিচাৰিছোঁ কেনেকৈ এই ইমান সুন্দৰ অনুষ্ঠান ভাগৰ পৰিকল্পনা কৰিলে কেনেকৈ পৰিচালনা কৰিলে সেই সম্পৰ্কে আমি তেওঁৰ ওচৰৰ পৰা অকণমান জানিব বিচাৰিছোঁ ধন্যবাদ প্ৰথমতে বি নিউজৰ সমূহ পৰিয়াললৈ মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ সদৌ অসম মইনা পাৰিজাতৰ এইবাৰ ৭৫ বছৰ হোৱাৰ কাৰণে মহাৰাজত জয়ন্তী কাৰ্যসূচী লোৱা হৈছে দুবছৰীয়া কাৰ্যসূচী ২৫ চনৰ ডিচেম্বৰত এইটো শেষ হ'বগৈ এই কাৰ্যসূচীত বিভিন্ন ধৰণৰ কাৰ্যসূচী লোৱা হৈছে তাৰে অন্যতম হ'ল আমাৰ যে শাখাবিলাক গাঁও বা নগৰ বা স্কুলত আছে সেই শাখাবিলাকত কি হৈ আছে সেইটো জানিবৰ কাৰণে আৰু বিশেষকৈ মইনাসকলে গাঁৱতে বা ইয়াতে থাকি যাতে আবদ্ধ হৈ নাথাকে তেওঁলোকৰ প্ৰতিভাটো যাতে বাহিৰলৈ লৈ যাব পাৰোঁ সেইকাৰণে আমি অকণ নিউজ চেনেলৰ লগত যোগাযোগ কৰিছোঁ আৰু এই নিউজটো বা এই ভিডিঅ'টো যেতিয়া সকলো মানুহে পাব তেতিয়া ইয়াৰ প্ৰতিভা থকা মইনাখিনিক আমাৰ উদ্বোধক ডাঙৰীয়াই কোৱাৰ নিচিনাকৈ সেই মইনাখিনিক বাহিৰলৈ মাতিব পাৰে বা আমিও আমাৰ যিবিলাক ৰাজ্যিক অনুষ্ঠান হয় ৰাজ্যিক অনুষ্ঠানলৈ তেওঁলোকক পঠিয়াব পাৰোঁ সেইকাৰণে আজি বিশ্বনাথ চাৰিআলি আঞ্চলিকৰ সৌজন্যত ৰূপালী মইনা পাৰিজাতত প্ৰথম এই কাৰ্যসূচীটো আৰম্ভ কৰা হৈছে আৰু অহা শনিবাৰে আমাৰ স্কুলতো মইনা পাৰিজাত আছে শংকৰগুৰু জাতীয় বিদ্যালয়ত জ্যোতিষ্মান মইনা পাৰিজাত আছে তাত শনিবাৰে দিনৰ 11 বজাৰ পৰা অনুষ্ঠিত হ'ব বেছি দীঘলীয়া নকৰোঁ সকলোকে ধন্যবাদ জনাইছোঁ আশা কৰিছোঁ আপোনালোকৰ সহযোগিতাত মইনা পাৰিজাতে অকল অসম নহয় ভাৰত নহয় সমগ্ৰ বিশ্বত নাম ৰাখিবলৈ সক্ষম হ'ব ধন্যবাদ জনাইছোঁ আচলতে আমি আপোনাক কৃতজ্ঞতাহে জনাব লাগে কাৰণ বিশ্বনাথৰ গৌৰৱ আপোনাৰ যিখিনি ত্যাগ যিখিনি কষ্ট সেইখিনি আমি দেখি আহিছোঁ আৰু কণ কণ মইনাসকলৰ মুখতো আপোনাৰ নাম গতিকে এই কষ্টখিনি বা ত্যাগখিনি যাতে সফল হওক আৰু আপোনাৰ সুস্বাস্থ্যৰ লগতে দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু আমাক যাতে বিশ্বনাথৰ লগতে গোটেই অসমখনতে আপুনি যাতে এনেকৈ আমাক সাংস্কৃতিক হওক সামাজিক হওক সকলো দিশতে যাতে আমাৰ শিশুসকলক আগবঢ়াই নিব পাৰে তাৰে আমি আপোনাক অনুৰোধ জনাম আমাৰ মাজত আছে বি নিউজৰ স্বত্বাধিকাৰী তেওঁৰ লগত আমি অকণমান কথা পাতিব বিচাৰিছোঁ কেনেকুৱা অনুভৱ যথেষ্ট ভাল আৰু সূৰ্যদাই খুব এটা ধুনীয়া কনচেপ্টত কামটো কৰিছে আৰু তেওঁলোকৰ যিটো মইনা পাৰিজাত সদৌ অসম মইনা পাৰিজাতৰ যিটো হীৰক জয়ন্তী বৰ্ষ মহাৰজত জয়ন্তী উপলক্ষে আচলতে সমগ্ৰ অসমতে হৈছে এইটো সমগ্ৰ অসমতে অনুষ্ঠানটো হৈছে তাৰ সমান্তৰালকৈ বিশ্বনাথতো মইনা পাৰিজাতৰ যিটো পাৰিজাতলৈ যাওঁ ব'লক শীৰ্ষক যিটো কাৰ্যসূচী লৈছে এই কাৰ্যসূচী ভাগত আমাক বি নিউজক সহযাত্ৰী হিচাপে ল'বলৈ লৈছে এইটো আমাৰ কাৰণে গৌৰৱৰ কথা বা আমাৰ সৌভাগ্য যে আমাক তেওঁলোকে নিৰ্বাচিত কৰিছে যে তেওঁলোকৰ লগতে আমি ডিজিটেলি প্লেটফৰ্মখন থাকিব পাৰোঁ আৰু তাৰ বাবে মই সূৰ্যদাৰ লগতে সমূহ মইনা পাৰিজাতৰ সকলো মানে কৰ্মকৰ্তাক মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা যাচিছোঁ আৰু আজি প্ৰথম দিনা অনুষ্ঠান ইয়াত যিহেতু আয়োজন হৈছে আমাৰ যিটো ৰূপালী মইনা পাৰিজাতৰ তালৈ মোক মাতিছিলে আৰু আজি এই অনুষ্ঠানটো মোৰ সৌভাগ্য যে মই উদ্বোধন কৰিব পাৰিছোঁ আৰু আজি বহু সময় মই ইয়াতে আছোঁ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে আছোঁ কণ আমাৰ যিখিনি গাঁৱৰ শিশুসকলে খুব সুন্দৰভাৱে আমাৰ অসমীয়া কৃষ্টি সংস্কৃতি তেওঁলোকে পৰিৱেশন কৰিছে আৰু এই বস্তুটোৱে আচলতে আমাক শক্তিশালীভাৱে আমাৰ অসমীয়া জাতিটোক আচলতে বিশ্বৰ বুকুত থিয় হৈ থকাৰ এটা আচলতে আমাক পৰিৱেশ দিছে কাৰণ আজি শিশুসকলে ভৱিষ্যতে অসমীয়া সমাজৰ আগভাগ ল'ব তেওঁলোকে গুৰি ধৰোঁতা হ'ব তেওঁলোকে নিজৰ জাতীয় কৃষ্টি সংস্কৃতি বা আমাৰ যিখিনি অসমীয়া সভ্যতা সংস্কৃতিত যিখিনি বস্তু আছে সেইখিনি তেওঁলোকে অনুভৱ কৰিছে এই মইনা পাৰিজাতৰ জৰিয়তে সেইখিনিক লৈ তেওঁলোকে আগবাঢ়ি যাব বিচাৰিছে আৰু সেইখিনি তেওঁলোকৰ মাজত বিলাই দিবলৈ বিচাৰিছে সদৌ অসম মইনা পাৰিজাতে এইটো আমাৰ কাৰণে শুভ লক্ষণ
আমি মইনা পাৰিজাতৰ পৰা অসমৰ চাগে এনে কোনো চুকে কাৰণে নাই য'ত মইনা পাৰিজাতৰ কোনো ধৰণৰ অৰিহণা নথকা আমি সৰুৰ পৰা আমিও শুনি আহিছোঁ আমিও এটা সময়তে মইনা পাৰিজাতৰ এগৰাকী সদস্য আছিলোঁ তো সেই মইনা পাৰিজাতে যে আজিৰ দিনটোলৈকে এই ধাৰাটো অব্যাহত ৰাখিছে এইটো আচলতে আমি এই মইনা পাৰিজাতৰ সমগ্ৰ অসমৰ সকলোকে আচলতে আমি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিব লাগিব গাঁওখনৰ পদূলিত গাঁওখনৰ বৰনামঘৰৰ বাকৰিত ল'ৰা ছোৱালীখিনিয়ে মইনা পাৰিজাতৰ ছাতিটোৰ তলত আহি তেওঁলোকে নিজৰ প্ৰতিভাসমূহ তেওঁলোকে বিকাশ কৰাৰ ক্ষেত্ৰত মানে যিটো তেওঁলোকে আগবাঢ়ি আহিছে বা অভিভাৱকসকলে আজিৰ যুগটো ডিজিটেল যুগ আজি সকলোৱে মোবাইলত ব্যস্ত সকলোৱে মানে বিভিন্ন ধৰণৰ হেৰিত ব্যস্ত কিন্তু আজি যে নিজৰ কৃষ্টি সংস্কৃতিখিনিক ধৰি ৰাখিবৰ কাৰণে এই যে কণ শিশুসকল ওলাই আহিছে ভাওৰীয়া চৰিত্ৰ ৰূপায়ণ কৰিছে কোনোবাই দিহা নাম গাইছে কোনোবাই বিহু গাইছে নাচিছে কোনোবাই কবিতা আবৃত্তি কৰিছে এই বস্তুটোৱে অসমীয়া সমাজ জীৱনক কিন্তু খুব সুন্দৰভাৱে এটা পৰিৱেশ আৰু পৰিস্থিতিৰে কিন্তু এটা গতিত লৈ যাব আৰু সেইটো আমি আশা কৰোঁ আৰু সেই আশাৰেই আচলতে আমিও বি নিউজে মইনা পাৰিজাতে যেতিয়াই এই মানে সুযোগটো আমাক দিবৰ কাৰণে তেওঁলোকে আমাৰ লগত কথা বতৰা পাতিছিলে আমি একেষাৰে কৈছোঁ যে আমি এই অনুষ্ঠানটোৰ লগত আছোঁ আৰু সেইদৰে আজি উপস্থিত থাকিলোঁ আৰু যথেষ্ট ভাল লাগিল অনাগত দিনত আমি মইনা পাৰিজাতৰ যিকোনো অনুষ্ঠানেই হওক বা অন্য যিকোনো সাংস্কৃতিক অনুষ্ঠানেই হওক বা বিশ্বনাথৰ বুকুত থকা প্ৰতিটো জাতি জনগোষ্ঠীয় সংগঠন দল সংগঠন সকলোৰ সৈতে বি নিউজ থাকিব আৰু আছে আৰু সদায় থাকিব ধন্যবাদ ধন্যবাদ জনাইছোঁ খুব সুন্দৰ কথা ক'লে আমি এতিয়া যাব বিচাৰিছোঁ বাইদেউৰ ওচৰলৈ কণমানিসকলৰ মুখত আপোনাৰ নাম কেনেকুৱা লাগিছে আজি বহুত ভাল লাগিছে আপোনালোকৰ মানে কষ্ট ত্যাগ যিখিনি সেইখিনি সঁচাকৈ আজি মানে সাফল্য হ'ল আৰু কি ক'ব বিচাৰিব কিমান দিনৰ প্ৰস্তুতি আৰু কেনেকৈ কৰা হৈছিলে যিহেতু কণমানিসকলক মানে বুজাওঁতে মেলোঁতে শিকাওঁতে বহুতখিনি অসুবিধা আহি পৰে কি ক'ব বিচাৰিব বহুত ভাল লাগিছে আজি আমাৰ এই অনুষ্ঠানটো হোৱাৰ কাৰণে আমি বেছিদিন ৰিহাৰ্চেল কৰা নাই খুব বেছি এসপ্তাহ হৈছে আৰু কিন্তু ল'ৰা ছোৱালীখিনি ইমানেই আগ্ৰহ মানে বহুত ভাল লাগিছে আৰু বেছি কষ্ট কৰিবলগীয়া হোৱা নাই তেওঁলোকক আমি যেনেকৈ শিকাইছোঁ তেওঁলোকে তেনেকৈয়ে আমাক আগবঢ়াই নিছে বহুত ভাল লাগিছে আজি বুলিয়ে নহয় আমাৰ মানে এই অনুষ্ঠান আমি আবেলি সদায় ল'ৰা ছোৱালীসকলক মইনা পাৰিজাতৰ অনুষ্ঠানবিলাক আমি আগবঢ়াই নি থাকোঁ দেওবাৰে বা শনিবাৰে এই দুটা দিন আমি বাছি লওঁ দেওবাৰ শনিবাৰ কাৰণ শনিবাৰে স্কুল আপোনাৰ সোনকালে হাফ হৈ যায় তাৰপিছতে ল'ৰা ছোৱালী খাই বৈ সেইখন সময় হয়তো মোবাইল চাই থাকে আমি ইয়াত আনি ব্যস্ত কৰাই দিওঁ অতি গুৰুত্বপূৰ্ণ কথা আচলতে বৰ্তমান সময়ত মোবাইল চাই যি সময় নষ্ট কৰি আছে ল'ৰা ছোৱালীসকলে বা শিশু কণমানিসকলে সেই সময়তে এই ভিৰগাঁৱৰ ঐতিহ্যমণ্ডিত ভিৰগাঁৱৰ লোকসকলে ইয়াতে আনি শনিবাৰে দেওবাৰে তেওঁলোকক যি প্ৰশিক্ষণ দিয়ে বা অকণমান যি শিকায় কথা সেইখিনি আচলতে সঁচাকৈ গুৰুত্বপূৰ্ণ আৰু বৰ্তমান সময়ত খুবেই প্ৰয়োজনীয় আমি আমাৰ লগত আছে মইনা পাৰিজাতৰ লগত খুব ওতঃপ্ৰোতভাৱে এই শাখাৰ সম্পাদক মহোদয় আছে আমাৰ লগত আমি তেওঁৰ লগত অকণমান কথা পাতিব বিচাৰিছোঁ নমস্কাৰ প্ৰথমতে মই ভি নিউজক পৰিয়ালক অশেষ ধন্যবাদ দিছোঁ যিহেতুকে আমাৰ এই ৰূপালী মইনা পাৰিজাতক ইমানখিনি মানে আগবঢ়াই নিয়াৰ কাৰণে প্ৰথম কথা হ'ল আমাৰ শিশুৰ দেশৰ ভৱিষ্যত শিশুক আমি আগবঢ়াই নিবই লাগিব যিহেতুকে আজি যিটো মানে পৰিস্থিতিত পৰিছেহি আমি শিশুক যদি সেই শিশুকালৰ পৰা আমি যদি পৰিচালনা নকৰোঁ মই মানে এইটো এজত ক'ব বিচাৰোঁ শিশুক যদি আমি সৰুৰ পৰা মানে পৰিচালনা নকৰোঁ তেতিয়াহ'লে অলপ বিপদ হ'ব সেইটো কাৰণে আমি সদৌ অসম মইনা পাৰিজাতেতো প্ৰচেষ্টা লৈছেই আৰু লগতে আমি ৰূপালী মইনা পাৰিজাত ভিৰগাঁৱৰ আমাৰ কণ শিশুখিনিক আমি দেওবাৰে আমাৰ সেই বাইদেউসকলে ক'লেই আমি তেনেকৈ পৰিচালনা কৰি পেলাই যাতে ভৱিষ্যতে শিশু এজন মানৱ হোৱাৰ এটা পথ দেখুৱাবলৈ আমি প্ৰয়াস কৰিছোঁ ধন্যবাদ জনাইছোঁ আপোনাক আৰু আপোনালোকক আজি গোটেই পৰিৱেশটো দেখুৱালোঁ আচলতে আমিও গৌৰৱ অনুভৱ কৰিছোঁ লগতে আমাৰ অতীতলৈ মনত পৰি গৈছিলে আমি ওতঃপ্ৰোতভাৱে মইনা পাৰিজাতৰ লগত জড়িত হৈ আছিলোঁ আৰু আশা কৰিছোঁ যাতে মানে বিশ্বনাথৰ প্ৰতিখন গাঁও আৰু প্ৰতিটো শাখাই যাতে আগবাঢ়ি যাওক আৰু ইয়াকে কৈ আজিৰ এই বিশেষ অনুষ্ঠানৰ পৰা বিদায় মাগিছোঁ অন্য এক স্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ ধন্যবাদ